নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম কমন এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, প্ৰথম অসমীয়া মহিলা স্নাতকগৰাকীৰ নাম কি? আনচাৰ, প্ৰথম অসমীয়া মহিলা স্নাতকগৰাকীৰ নাম হৈছে সুধালতা দুৱৰা। কুৱেশ্যন 2, জাপানৰ ৰাজধানীৰ নাম কি? আনচাৰ, জাপানৰ ৰাজধানীৰ নাম হৈছে টকিঅ'। কুৱেশ্যন 3, ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ, ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। কুৱেশ্যন 4, লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত? আনচাৰ, লক্ষদ্বীপ আৰৱ সাগৰত অৱস্থিত। কুৱেশ্যন 5, গুগলৰ মুখ্য কাৰ্যালয় ক'ত আছে? আনচাৰ, গুগলৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াত আছে। কুৱেশ্যন 6, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। কুৱেশ্যন 7, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? আনচাৰ, অপশ্যন বি ছডিয়াম ক্লৰাইড। কুৱেশ্যন 8, IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া লিমিটেড কিমান চনত স্থাপন কৰা হৈছিল? আনচাৰ, অপশ্যন এ 1964 চনত। কুৱেশ্যন 9, প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নিৰ্মাণ হৈছিল? আনচাৰ, অপশ্যন ডি 1972 চনত। আৰু এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। কুৱেশ্যন 10, মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? আনচাৰ, অপশ্যন এ গোৱা। কুৱেশ্যন 11, ভাৰতত সৰ্বপ্ৰথম স্থাপিত হোৱা বেংকটোৰ নাম কি? আনচাৰ, অপশ্যন বি হিন্দুস্তান বেংক। আৰু এই বেংকটো 1770 চনত স্থাপিত হৈছিল। কুৱেশ্যন 12, ভাৰতীয় ষ্টেট বেংক ৰাষ্ট্ৰীয়কৰণৰ আগত কি নামেৰে জনাজাত আছিল? আনচাৰ, অপশ্যন এ ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া নামেৰে জনাজাত আছিল। কুৱেশ্যন 13, ডিজিটেল ডাটাৰ আটাইতকৈ সৰু একক কোনটো? আনচাৰ, ডিজিটেল ডাটাৰ আটাইতকৈ সৰু এককটো হৈছে অপশ্যন চি বিট। কুৱেশ্যন 14, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল? আনচাৰ, অপশ্যন ডি পণ্ডিত জৱাহৰলাল নেহেৰু। কুৱেশ্যন 15, ভাৰতৰ দীৰ্ঘতম উপনদী কোনখন? আনচাৰ, অপশ্যন বি যমুনা। কুৱেশ্যন 16, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? আনচাৰ, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল। কুৱেশ্যন 17, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? আনচাৰ, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে অপশ্যন ডি বেংগল গেজেট। কুৱেশ্যন 18, অসম সৰ্বশিক্ষা মিছন কোন বছৰত প্ৰতিষ্ঠা হৈছিল? আনচাৰ, অপশ্যন বি 2001 চনত। কুৱেশ্যন 19, প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি? আনচাৰ, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন 20, কোনখন ৰাজ্যই কিষাণ ৰথ নামৰ মোবাইল এপ
আৰম্ভ কৰিছে? আনসাৰ অসমে কিষাণ ৰথ নামৰ মোবাইল এপ আৰম্ভ কৰিছে। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনসাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে বৰ্তমান কাক নিয়োগ কৰা হৈছে? অপশ্যন এ সৌৰভ গাংগুলী, অপশ্যন ডি অনিল কুম্বলে, অপশ্যন চি ৰাহুল দ্ৰাবিড় আৰু অপশ্যন ডি ৰবি শাস্ত্ৰী। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।